Hey guys, welcome to my channel. তো এই ভিডিওটো পাৰ্টিকুলাৰলি SSC GD ৰিলেটেড যি অলৰেডি আমাৰ যি এপইণ্টমেণ্ট লেটাৰ আহি গৈছে বহুতৰ আপোনালোকৰ হয়তো সকলোৰে এটা এখন কেৰেক্টাৰ চাৰ্টিফিকেট গৈছে। কেৰেক্টাৰ চাৰ্টিফিকেটখনৰ তলত লিখা আছে যে গ্ৰেজুৱেটেড অফিচাৰ চাইন আৰু ডিএমৰ চাইন। তো ফাৰ্ষ্ট কথাটো হ'ল যে গ্ৰেজুৱেটেড অফিচাৰ কোন হয়। বহুতে কৈ আছে যে আমাৰ হাইস্কুলৰ প্ৰিন্সিপাল ছাৰ, কলেজৰ প্ৰিন্সিপাল, কিন্তু এইটো নহয় যে কলেজ আৰু হাইস্কুলৰ প্ৰিন্সিপাল গ্ৰেজুৱেটেড নহয়। মই মোৰ কলেজত গৈছিলোঁ, কিন্তু কলেজৰ ছাৰে কৈছে যে মই গ্ৰেজুৱেটেড নহয়। আপোনালোকে গতিকে কাৰ পৰা চাই ল'ব, এইটো এটা মেইন এটা ফেক্টৰ হৈ আছে বৰ্তমান, যিহেতু বহুতে কেৰেক্টাৰ চাৰ্টিফিকেটখন বনাব পৰা নাই। আৰু আপোনালোকে ল'ব পাৰিব এক নম্বৰ কথা চাৰ্কল অফিচাৰৰ পৰা, যিবিলাক ইঞ্জিনিয়াৰ থাকে গভৰ্ণমেণ্টত চাকৰি কৰা তেওঁলোকৰ পৰা, আৰু ডক্টৰৰ পৰা ল'ব পাৰিব। আৰু উইথ চিল ল'ব লাগিব, এইটো ভুল নকৰিব, কাৰণ আমি যেতিয়া ট্ৰেইনিঙত থাকিম এই বস্তুবিলাক ডকুমেণ্টবিলাক আমাৰ অলৰেডি পুলিচ ষ্টেচনত তেনেকুৱাকৈ ভেৰিফাই হৈ থাকে। মানে কোনোবাই যদি গ্ৰেজুৱেটেড অফিচাৰৰ চাইন নামাৰি ফালে বেলেগৰ মাৰি দিলে, যিটো মানুহ গ্ৰেজুৱেটেড অফিচাৰ নহয়, তেতিয়াহ'লে কিবা হয়তো হ'ব পাৰে, হ'বতো পাৰে, কাৰণ ডিফেন্সৰ বস্তু ন, অকণমান মানে ষ্ট্ৰিক্ট ৰেগুলেশ্যন থাকে। আৰু এজন আছে যে NCCৰ যিজন থাকে, মানে NCCৰ যে মেজৰ থাকে যে কলেজবিলাকত, তেওঁৰ পৰাও হয়তো ল'লে হ'ব পাৰে। এবাৰ সুধি চাব যদি গ্ৰেজুৱেটেড হয়। তো আৰু মোৰ অলৰেডি হ'ব, আৰু মই ডক্টৰৰে চাই ল'ম। আৰু তাৰপাছত আৰু নেক্সট ভিডিঅ' আহি আছে SSC GD মেডিকেল কমপ্লিট A to Z, মিছ নকৰিব ভিডিঅ'টো। যোনবিলাকে এইবাৰ 2022 এক্সাম দিব মানে, আৰু প্ৰিপাৰেশ্যন কৰি দিয়ক। আৰু এটা মেইন কথা হ'ল যে ডক্টৰ বা ইঞ্জিনিয়াৰ বা চাৰ্কল অফিচাৰ বা মেজৰ আৰু যিবিলাক আৰ্মি বা ডিফেন্সৰ ডাঙৰ ডাঙৰ অফিচাৰ থাকে, তেওঁলোকৰ ওচৰলৈ গ'লে যে আপোনাক চাইনটো দিব, সেইটো কথা নাভাবিব, কাৰণ তেওঁলোকে আপোনাক নাজানেই। মানে আপোনাৰ কেৰেক্টাৰ চাৰ্টিফিকেট, মানে আপোনাৰ কেৰেক্টাৰটোৰ বিষয়ে জানিব লাগিব। গতিকে পাৰালৈকে আপোনালোকে প্ৰথমতে গাঁওবুঢ়াৰ পৰা এখন লিখি লৈ যাওক যে এইজন ব্যক্তি মোৰ গাঁৱৰ নিবাসী আৰু এওঁ কোনো বেয়া চৰিত্ৰ নাই, বা তেনেকুৱা কিবা কিবি লিখি দিয়া। প্লাছ আপুনি য'ত পঢ়ি আছে, কলেজত পঢ়ি আছে, হাইস্কুলত পঢ়ি আছে, তাৰ পৰা এখন লৈ যাওক যে প্ৰিন্সিপাল ছাৰে লিখি দিব যে ল'ৰাজন বা ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰ ভাল। তো সেই দুখন দেখুৱালে তেতিয়াহ'লে ডক্টৰ বা ইঞ্জিনিয়াৰ বা আৰু যি আছে গ্ৰেজুৱেটেড অফিচাৰ চাইন কৰি দিব। তো গতিকে নাপাহৰিব, ফাৰ্ষ্টতে যদি কোনোবাই এতিয়ালৈকে বনোৱা নাই, 20 টকা 30 টকাৰ ভিতৰত গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন হৈ যায়। আৰু স্কুলত য'ত পঢ়ি আছে তাততো কোনো ধৰণৰ পইচা নালাগে। তো এই দুখন লৈ যাব নাপাহৰিব, সেইটো ৱেইট কৰিব পাৰিছিলোঁ।